হেল্ল' অসমবাসী ৰাইজ, কি খবৰ? আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, বলক চাওঁ। হয় বস্তুটো দেখাই আছোঁ, চক এইটো বস্তু ভালকৈ দেখাই আছোঁ আপোনালোকক। তো এইটো হৈছে গাইজ, ধুনীয়াকৈ বনাইছে, য'তে ত'তে লৈ যাব পাৰে মানে বস্তু। কি হয় ধৰিব পাৰিছেনে? কমেণ্টত একবাৰ মোক জনাবচোন কি বস্তু এইটো, চাওকচোন একবাৰ। পিছফালে লাগিব মানে যেতিয়া লগাব আপোনাৰ নেক্সট ভিডিঅ'ত মই দেখাম বাৰু ভালকৈ, কি ধুনীয়াকৈ বনাওঁ মানে নেক্সট ভিডিঅ'ত চাবলৈ নাপাওঁ। আচলতে কি হয় এইটো জানে নাই, এইটো গাড়ীও এটা থেচিছ হয়, যিটো পুৰণা গাড়ী আছিলে ন, এইটো থৈ দিছিলে মানে এই গাড়ীৰ থেচিছৰ মানে এইটো বস্তু অইলিং কৰি মানে পিছফালৰ পৰা এটা ভিডিঅ' মই ভিডিঅ' আপলোড কৰিছিলোঁ মানে এইটো ভিডিঅ'টো চাব পাৰে ডিছক্ৰিপশ্যনত লিংকটো। এইটো মানে পিছফালৰ পৰা টানিলে মানে এইটো য'তে ত'তে লৈ যাব পাৰিব। আহি গ'লো পিছফালৰ পৰা, চক কি ধুনীয়াকৈও লৈ যাব পাৰিব মানে য'তে ত'তে লৈ যাব পাৰিব। চলাৰ কি বঢ়িয়া লিখিছে চক না। মই যিটো চলাৰ লাগিব বুলি কৈছিলোঁ ট্ৰেক্টৰখনত, এইটো লাগিব মানে এইটো সৰু মানে তাততো ডাঙৰ এটা আহিব মানে এইটো ডাঙৰ। লাজে লাজে মোৰ চুত প্ৰেমত পৰো পৰো লাগে, তুমি কাষতে ৰলে জানানে এনে লাগে তোমাৰে